কবিতাৰ শিৰোনাম উপভোগ। কবি বিকাশ শৰ্মা। নীলা চকুজুৰি ক্ৰমাৎ অন্ধকাৰ হৈ নামিছে। তোমাক নেদেখি হৃদয়ে ফেকুৰি ফেকুৰি কান্দে। মাথো এপাক চোৱাৰ হেঁপাহতেই গোলপীয়া ওঠটো এতিয়া ক্ৰমাৎ বৃদ্ধ হ'ল তোমাক নেদেখাৰ দিন ধৰি। এই যে ওঠৰ অপলাপৰ স্তব্ধতাই চিঞৰি চিঞৰি ক'ব খোজেও, সেয়া মই তোমাক কিদৰে বুজাম? যদি কেতিয়াবা তোমাৰ নীলা চকুজুৰি চাই আত্মহত্যাও কৰিব বিচাৰোঁ, তেতিয়া মেট মৰা কান্দোনে বিষাক্ত হৈ গুচি যায়ও। তুমিচোন ভালকৈয়ে জানা, তোমাৰ মিচিকীয়া হাঁহিৰে মই জীৱন উপভোগ কৰোঁ। এই প্ৰেমৰ বিষাক্ত আলিবাটত খোজ কঢ়াৰ ইচ্ছা মোৰ একেবাৰে নাইও, মাথো মই উপভোগ কৰোঁ। তেতিয়াহ'লে পলম কিয় কৰিছা? আহাচোন, একেলগে বহি কথা পাতোঁ, আমাৰ প্ৰেমৰ উপভোগৰ সুৰীয়া অপলাপ কৰোঁ।